Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
রঘুপতি বাবা ভগবান নহয় তেনেহলে কান মহান রঘুপতি রঘুপতি তই সৰু থাকোঁতেই বনাইছিল এতিয়া কোনোবাই অৰ্ডাৰ দিছে কাৰণে বনাইছে পূজা নহয় চৰকাৰী অফিচত লাগে বোলে এওঁ শিকাইছিল সকলো ধৰ্মৰ মানুহ একেলগে থাকিবলৈ কেতিয়াবাতে এইটো বাদে
কি দুটকা সাঁচি এখন নতুন ঘৰ সাজিব সকলোৰে মনবোৰ আনন্দত উপচি পৰে কিন্তু